মিউজিয়ামটোত তেখেতলোকে ৰাখিছে নাঙল, যুঁৱলি, বেকিদা, হাতচাউনি মানে খেতিত কাম কৰা বা খেতি চাফা কৰা এখন দা আৰু দগাপাল্লা, চাবৰেং মানে মাছ মৰা এবিধ সঁজুলি, জাকৈ, খালৈ, পঘা, জাপি, ৰয়না, উখনি, মৈ খেতিপথাৰত যেনেকৈ মৈ ব্যৱহাৰ কৰে, মৈ মাৰা বুলি কওঁ আমি, গৰুৰে মৈ মাৰে, মৈ, খৰাহি, এই সম্পদকেইটা বা এই বস্তুকেইটা তেখেতসকলে এই মিয়া মিউজিয়ামত তথাকথিত মিয়া মিউজিয়ামত ৰখাৰ ব্যৱস্থা কৰিছে। মোৰ এই বিশেষ বস্তুকেইটাৰ ওপৰত মোৰ যথেষ্টখিনি ক'বলগীয়া আছে বা মই ইয়াত মোৰ তীব্ৰ বিৰোধিতা আছে। অসম চৰকাৰৰ এগৰাকী মন্ত্ৰী হিচাপেই নহয়, এগৰাকী অসমৰ সাধাৰণ নাগৰিক হিচাপেও এই মিয়া মিউজিয়ামত তথাকথিত মিয়া মিউজিয়ামত ৰখা সামগ্ৰীকেইটাৰ প্ৰতি মোৰ তীব্ৰ বিৰোধিতা আছে আৰু তেখেতলোকক এই কাম নকৰিবলৈকে মই আহ্বান জনাইছোঁ, মই সতৰ্ক কৰিছোঁ। আমি সকলোৱে জানো যে নাঙল আমাৰ অসমীয়াৰ সম্পদ, যুঁৱলি অসমীয়াৰ সম্পদ, বেকিদা, হাতচাউনি, দগাপাল্লা, চাবৰেং, আকৌ কৈছোঁ জাকৈ, খালৈ, পঘা, জাপি, ৰয়না, উখনি, মৈ এই সকলোখিনি অসমীয়াৰ সম্পদ। অসমীয়াৰ সম্পদক কোনোবাই যদি চুৰি কৰি নিজৰ সম্পদ বুলি কয়, ইয়াত আমাৰ আকৌ কৈছোঁ তীব্ৰ বিৰোধিতা আছে, বিষোদ্গাৰ আছে আৰু এনেকুৱা কৰি অসমীয়া জাতিক পদচ্যুত নকৰিবলৈ, অসমীয়া জাতিৰ সন্মান লাঘৱ হানি নকৰিবলৈ মই সংশ্লিষ্ট সকলোকে আহ্বান জনাইছোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যৰ পাছত প্ৰশাসনে এই মিউজিয়াম চিল কৰিছে যদিও আকৌ মই ক'বলৈকে বাধ্য এইকাৰণেই হৈছোঁ যে এই গোটেই সামগ্ৰীখিনি অসমীয়াৰ সামগ্ৰী। আজি জাকৈ, খালৈ, চাবৰেং এই গোটেইখিনি অনুসূচিত জাতিৰ যিসকলে মাছ মাৰে বা যিসকল মৎস্যজীৱী তেখেতসকলে এই সামগ্ৰীখিনি ব্যৱহাৰ কৰে। হঠাৎ এনেকুৱা ক'ৰ পৰা মিয়া মানুহ আহি ওলাল যে এই সামগ্ৰীখিনি অসমত ব্যৱহাৰ কৰা হ'ল। নাঙল আমাৰ পূৰ্বপুৰুষসকলে ব্যৱহাৰ কৰি আহিছে, যুঁৱলি আমাৰ পূৰ্বপুৰুষসকলে ব্যৱহাৰ কৰি আহিছে, বেকিদা আমাৰ পূৰ্বপুৰুষসকলে ব্যৱহাৰ কৰি আহিছে। মৈখন অসমীয়া চহা জীৱনৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিয়ে জানে। হঠাৎ কেনেকৈ এটা নতুন শব্দৰ সৃষ্টি হয়, মিয়া শব্দ এটাৰ সৃষ্টি হয়, তেখেতলোকে নতুন এটা মিউজিয়াম বনায় আৰু এই সামগ্ৰীসমূহ তেওঁলোকৰ বুলি দাবী কৰে। এয়া আকৌ কৈছে এয়া চুৰি কাৰ্য, এয়া অসমীয়াৰ সম্পদ চুৰি কাৰ্যৰ বাহিৰে একো নহয়। মই আকৌ সংশ্লিষ্ট সকলোকে আহ্বান জনাইছোঁ এনে কাম যাতে পুনৰ নকৰে আৰু পুনৰ কৰিবলৈ তেখেতলোকে যাতে চেষ্টাও নকৰে, সাহসো নকৰে, মোৰ সকলোৰে প্ৰতি আহ্বান। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আবণ্টিত বাসগৃহতে নিৰ্মাণ কৰা হৈছে, এইটো এটা অত্যন্ত ডাঙৰ কথা। এইটো এটা আকৌ অত্যন্ত ডাঙৰ কথা। ঘৰ নাই বুলি ঘৰ ল'ব আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰত তথাকথিত মিয়া মিউজিয়াম বনাব আৰু আমাৰ এই সম্পদখিনিক তাতে ৰাখি নিজৰ সম্পদ বুলি তেখেতলোকে ডাঙৰ ডাঙৰ কথা ক'ব। এয়া হ'ব নোৱাৰে, এয়া হ'ব নোৱাৰে। আকৌ কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যেই কৈছে লুঙিখনক যদি তাত ৰাখে আমাৰ ক'ব লগা একো নাই, কিন্তু নাঙল, যুঁৱলি, মৈ, আমাৰ জাবৰাং, তাৰপাছত জাপি, খৰাহি, খালৈ এইসমূহ ৰখাত আমাৰ তীব্ৰ বিৰোধিতা আছে। এই কাম আমি হ'বলৈ নিদিওঁ আৰু এই কাম যাতে কোনোৱে অসমত নকৰে সকলোকে সতৰ্ক হ'বলৈকে মই আহ্বান জনাইছোঁ। প্ৰথম কথাটো মই বিৰোধী, মই মিয়া কবিতা, মিয়া মিউজিয়াম সকলোৰে বিৰোধী। অসমত এই কথাবিলাক ক'ৰ পৰা আহিলে? অসমত মিয়া শব্দটো, মিয়া নামৰ এটা জনগোষ্ঠী আছে নেকি? যেতিয়া চেয়াৰমান আলী ডাঙৰীয়াই এই মিয়া মিউজিয়াম স্থাপনৰ কথা কৈছিল তেতিয়াতো কংগ্ৰেছ দলতে আছিলে, চেয়াৰমান আলী ডাঙৰীয়া কংগ্ৰেছ দলতে আছিলে, তেতিয়াও ৰাজ্যসভাৰ ভোট কংগ্ৰেছ দলকে দিছিলে। গতিকে এইবিলাক কংগ্ৰেছৰ, আচলতে কংগ্ৰেছৰ এইবিলাক ষড়যন্ত্ৰ। অসমীয়াক সদায় সদায় মই আকৌ কৈছোঁ, অসমীয়াক অসন্মান কৰাৰ কাৰণে কংগ্ৰেছৰ এয়া ষড়যন্ত্ৰ। কংগ্ৰেছত থাকোঁতে কোনোবাই কৰে, কংগ্ৰেছত বাহিৰত থাকোঁতেও কোনোবাই কৰে। মুঠৰ ওপৰত এইবিলাক কংগ্ৰেছৰে ষড়যন্ত্ৰ, এওঁলোকৰ ষড়যন্ত্ৰ। অসমীয়াক তেওঁলোকে মাৰাৰ ষড়যন্ত্ৰ কৰে, অসমীয়াক বেয়া ব্যৱহাৰ কৰাৰ ষড়যন্ত্ৰ কৰে, অসমীয়াক নাইকিয়া কৰাৰ ষড়যন্ত্ৰ কৰে। ইয়াৰ বিৰুদ্ধে আমি জাগ্ৰত হওঁ।